Hey guys, welcome back to my YouTube channel Sumanis Blog. তো আজি আমি গৈ আছো গুৱাহাটী আদাবাৰীত। তো কিয় যাই আছো আৰু তাতে যাই কি কৰিম সকলোৰ কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছো। তো ব্লগ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আৰু আপোনালোকক সকলোকে লগ পাই আছো বাছত। তো গাইজ চাব পাৰে ফাইনেলি আহি পালোঁ অটল উদ্যান মানে পাৰ্কটো। তো প্ৰথমতে টিকেট কাটি লওঁ। তো এটা টিকটৰ দাম হৈছে 20 টকা। তো 12 বছৰৰ পৰা 60 বছৰ বয়সলৈ টিকট কাটিলে 20 টকা আৰু 12 বছৰ তলত হ'লে মানে টিকট নেলাগে। তো আপোনালোকে চাওক আৰু এনজয় লওক। আৰু গাইজ ইফালে চাব পাৰে কি ধুনীয়াকৈ বেৰত মানে ঢোল পেঁপা আদিবোৰ গগনা আদিবোৰ পুৰা আঁকি দিছে। তো গাইজ যদি আপোনালোকৰ কোনোবাৰ অটল উদ্যান পাৰ্কত আহিব মন আছে ৰাতি আহক, পুৰা ধুনীয়া মানে ফিলিংছ অনুভৱ কৰিব পাৰিব ৰাতি। গাইজ পাৰ্কৰ ভিতৰত যে এইখন বাগিচা বনাইছে পুৰা একদম চাব লগা বাগিচা মানে। তো আপোনালোকে আহক আৰু অনুভৱ কৰক। আৰু গাইজ চাব পাৰে যে পাৰ্কখনত এটা সৰু পুখুৰী আছে আৰু এইবোৰ হৈছে সৰু ল'ৰা ছোৱালীৰ খেলাৰ বস্তুবোৰ। আৰু এইবোৰ যি ঘৰ দেখিছে আপোনালোকে ইয়াতে জিৰণিও ল'ব পাৰে। আৰু ইটো যিটো ঘৰ দেখিছে এইটো ঘৰ মানে বাঁহেৰে সজোৱা হয়। তো গাইজ আজিৰ আছিল এইটো ভিডিঅ'। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নোৱাৰিব। তো নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। তো বাই আৰু ভিডিঅ'টো আপোনালোকক সকলোকে শ্বেয়াৰ কৰি দিব।